কোনজন আহোম ৰজাই কছাৰী ৰজাক থাপিত সঞ্চিত ৰজাত পৰিণত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুহুংমুং। চুহুংমুঙে প্ৰথম কৰিছিলে। তাৰ পিছৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ গোলকীয় আকৃতিৰ বিষয়ে কোৱা প্ৰথমগৰাকী ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী আছিল? প্ৰথম জ্যোতিৰ্বিজ্ঞানী আছিলে আৰ্যভট্ট। 36 নম্বৰ প্ৰশ্নটো হ'ল টাইটান তলত উল্লেখ কৰা গ্ৰহকেইটাৰ কোনটোৰ উপগ্ৰহ? টাইটান শনিৰ উপগ্ৰহ অৰ্থাৎ ছেটাৰ্ণৰ উপগ্ৰহ। ভাৰতবৰ্ষৰ সবাতোকৈ বেছি জনসংখ্যাৰ ঘনত্ব অঞ্চলটো হ'ল আটাইতকৈ বেছি ঘনত্ব থকা অঞ্চলটো হৈছে উত্তৰ অঞ্চল অৰ্থাৎ নৰ্দাৰ্ণ ৰিজিয়ন। তাৰ পিছৰ প্ৰশ্নটো হ'ল গুপ্ত শাসনকালৰ গিল্ডবোৰৰ কাৰ্যপ্ৰণালী সম্পৰ্কীয় তলৰ কোনটো কথা সঁচা নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। গিল্ডসমূহৰ ৰাজনৈতিক উচ্চাকাংক্ষা থকাৰ বাবে ৰাজনৈতিক ক্ষেত্ৰখনত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰ পিছৰ প্ৰশ্নটো হ'ল হিমালয় পৰ্বত হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নতুন ভংগিল পৰ্বত অৰ্থাৎ য়ংফৰ্ড মাউণ্টেইন। কিলিমাঞ্জাৰো তলৰ কোনটো পৰ্বতৰ উদাহৰণ? কিলিমাঞ্জাৰো হ'ল ভলকেনিক মাউণ্টেইন অৰ্থাৎ জ্বালামুখীয় পৰ্বত। আদি বৈদিক যুগত পাঞ্চাল, কুৰু, ভৰত আদি শব্দবোৰে কি বুজাইছে? এই শব্দবোৰে একোটা জনগোষ্ঠী বুজাইছিলে, মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল কোচ ৰাজ্যখন দুভাগত বিভক্ত কৰা হৈছিল। ইয়াৰে পশ্চিম ভাগৰ নাম আছিল কোচবিহাৰ আৰু পূব ভাগক জনা গৈছিল কোচহাজো নামেৰে, মনত ৰাখিব কোচহাজো। তাৰ পিছৰ প্ৰশ্নটো হ'ল পদ্মিনী আখ্যান নিম্নলিখিত কোনজন দিল্লীৰ চুলতানৰ লগত জড়িত? পদ্মিনী আখ্যান আলাউদ্দিন খিলজীৰ লগত জড়িত। ভাৰতত কোনখন বাতৰি কাকত পোনপ্ৰথমে প্ৰকাশিত হৈছিল? ভাৰতত পোনপ্ৰথমে প্ৰকাশিত হোৱা বাতৰি কাকতখন হৈছে দি বেংগল গেজেট। তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনদী? ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনদী হৈছে সোৱণশিৰি। তলৰ কোনখন মহাসাগৰত ফ্লৰিডা হ্ৰদ পোৱা যায়? ফ্লৰিডা হ্ৰদ পোৱা যায় আটলাণ্টিক অ'চেনত অৰ্থাৎ আটলাণ্টিক মহাসাগৰত। ভাৰতীয় প্ৰমাণ সময় আৰু গ্ৰীণহাউছ মধ্যাহ্ন সময়ৰ মাজত সময়ৰ পাৰ্থক্য হৈছে 5 ঘণ্টা 30 মিনিট। গতিকে চি নম্বৰটো শুদ্ধ হ'ব। প্ৰাচীন অসমৰ বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল? বৰ্মন বংশৰ শেষৰজন ৰজা আছিলে ভাস্কৰ বৰ্মন। তলৰ কোনখন অসমীয়া উপন্যাস দ্বিতীয় বিশ্বযুদ্ধৰ কাহিনীৰ আধাৰত বৰ্ণনা কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি জংগম। ত্বক আৰু অন্তঃস্থলৰ মাজৰ সীমা হ'ল হৈছে ৱেচাৰ্ড গুটেনবাৰ্গ অসংহতি। হিমালয় অৱস্থিত হিমালয়ত থকা জজিলা এটা গিৰিপথ অৰ্থাৎ মাউণ্টেইন পাছ। গতিকে চি নম্বৰটো শুদ্ধ হ'ব।
পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া গ্ৰন্থখন কোনে ৰচনা কৰিছিল? এই গ্ৰন্থখন ৰচনা কৰিছিলে দাদাবাই নৌৰোজীয়ে। তাৰ পিছৰ প্ৰশ্নটো হ'ল এল নিনো হ'ল এল নিনো, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ এটাও নহয়, ই এটা ৱাৰ্ম কাৰেণ্টহে। তাৰ পিছৰ প্ৰশ্নটো হ'ল বৈদ্যদেৱৰ কমৌলী তাম্ৰলিপিখন পোৱা গৈছিল, এইটো পোৱা গৈছিল গুৱাহাটীত। তাৰ পিছৰ প্ৰশ্নটো হ'ল নিম্নলিখিত কোনজন ব্ৰিটিছ জেনেৰেলে মধ্য ভাৰতৰ তাঁতীয়া টুপী আৰু ঝান্সী ৰাণী লক্ষ্মীবাঈৰ পৰাভূত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেম্পবেল। কেম্পবেল হ'ব। তাৰ পিছৰ প্ৰশ্নটো হ'ল তলত উল্লেখিত কোনজন ব্যক্তি মহেঞ্জোদাৰো নগৰখনৰ আৱিষ্কাৰৰ লগত জড়িত? মহেঞ্জোদাৰোৰ আৱিষ্কাৰৰ লগত জড়িত মানুহজন হ'ল ছাৰ জন মাৰ্শ্বেল। ডি নম্বৰটো শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰশ্নটো হ'ল তলত উল্লেখিত মহাৰাষ্ট্ৰৰ কোনজন সমাজ সংস্কাৰকক প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাৰ মূল হোতা বুলি ক'ব পাৰি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব MG ৰানাডে। আৰু প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিলে আত্মাৰাং পাণ্ডুৰাঙে আৰু লগত জড়িত আছিলে MG ৰানাডে। 60 নম্বৰ প্ৰশ্নটো হ'ল সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটো হৈছে ছেটাৰ্ণ অৰ্থাৎ শনি। তলৰ কোনটো ভাৰতীয় নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰযোজ্য? ভাৰতৰ নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰযোজ্য এইটো হৈছে আমাৰ এ, প্ৰথম স্থান পালেই বিজয়ী হোৱা পদ্ধতি। নিম্নোক্ত কোনটো গণতন্ত্ৰৰ বৈশিষ্ট্য নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, বংশানুক্ৰমিক শাসন। ভাৰতীয় সংবিধানৰ ৮ম অনুসূচীত কিমানটা ভাৰতীয় ভাষাক স্বীকৃতি দিয়া হৈছে? 22টা ভাষাক স্বীকৃতি দিয়া হৈছে, গতিকে শুদ্ধ উত্তৰ হ'ব চি নম্বৰটো। কায়াকল্প পৰিকল্পনাটি কোন ক্ষেত্ৰৰ লগত জড়িত? কায়াকল্প আঁচনিখন কোনটো ক্ষেত্ৰৰ লগত জড়িত? এইটো স্বাস্থ্য ক্ষেত্ৰৰ লগত জড়িত। ভাৰতীয় সংবিধানৰ 21 ক অনুচ্ছেদ তলৰ কোনটো ক্ষেত্ৰৰ লগত জড়িত? এইটো শিক্ষাৰ অধিকাৰ আইনৰ লগত জড়িত, শিক্ষাৰ অধিকাৰৰ লগত জড়িত। তাৰ পিছৰ প্ৰশ্নটো হ'ল হাইপাৰ মাৰ্কেট হ'ল এখন ছুপাৰ মাৰ্কেট আৰু এখন বিভাগীয় দোকান, গতিকে শুদ্ধ উত্তৰটো হ'ব চি, এ আৰু বি দুয়োটাৰ মিশ্ৰণ। ভাৰত চৰকাৰে 1983 চনত গঠন কৰা চৰকাৰী আয়োগৰ ওপৰত ন্যস্ত কৰা দায়িত্বটো আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজৰ সম্পৰ্ক আৰু ক্ষমতাৰ বিভাজন বিষয়টো পৰীক্ষা কৰা। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্য চৰকাৰ এখনে সাংবিধানিক বিধি অনুসৰি চৰকাৰ চলাবলৈ অসমৰ্থ হ'লে ৰাষ্ট্ৰপতিয়ে সেই ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনুচ্ছেদ 356, আৰ্টিকল 356ৰ জৰিয়তে ষ্টেট ইমাৰ্জেঞ্চি হেৰি কৰিব পাৰে, আৰু নেশ্যনেল ইমাৰ্জেঞ্চি হ'ল 352। তাৰ পিছৰ প্ৰশ্নটো হ'ল
2011 বৰ্ষৰ লোকপিয়ল অনুসৰি অসমৰ জিলাকেইখনৰ ভিতৰত সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা জিলাখন হ'ল, এইটো আমি সকলোৱে জানো, ধুবুৰী জিলা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত ভিত্তি হিচাপে লোৱা আৰ্হিটো হ'ল, এই আৰ্হিটো আছিলে হেৰড ডমাৰৰ আৰ্হি। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰচলন আৰম্ভ কৰা হয়? পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰথম আৰম্ভ কৰা হৈছিলে ৰাজস্থানত। কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰাক কোৱা হয়, কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা কোৱা হয় বিহিত মুদ্ৰা, অৰ্থাৎ লিগেল টেণ্ডাৰ বুলি কোৱা হয় ইংৰাজীত। উপযোগিতাৰ ধাৰণাটো সৰ্বপ্ৰথম কোনে আগবঢ়াইছিল? উপযোগিতাৰ ধাৰণাটো প্ৰথম আগবঢ়াইছিলে মিল আৰু বেন্থামে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, বেন্থাম। দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাই সাঙুৰি লোৱা সময় হ'ল 12 5-year প্লেন আছিলে 2012 চনৰ পৰা 2017 চনলৈ। আন্তঃৰাষ্ট্ৰীয় স্তৰত টকা লেনদেনৰ ক্ষেত্ৰত তলৰ কোনটো ব্যৱহাৰ হয়? আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ছুইফ্ট ব্যৱহাৰ কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল, তলৰ কোনখন ৰাজ্য ভাৰতৰ ভিতৰত সোণৰ সৰ্বাধিক উৎপাদক? এইটো হ'ব কৰ্ণাটক। আত্মসহায়ক গোট বেংক সংযোজন আঁচনি প্ৰথমে প্ৰৱৰ্তন কৰা অনুষ্ঠানটো হ'ল, প্ৰথম অনুষ্ঠানটো হ'ল নাবাৰ্ড। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ভাৰতৰ কেইখন ৰাজ্যত দ্বিসদনীয় বিধানমণ্ডল আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, 7খন। আচলতে বৰ্তমান 7খনত নাই, যিহেতু জম্মু কাশ্মীৰ বৰ্তমান ৰাজ্য নহয়, কেন্দ্ৰীয় শাসিত অঞ্চল, গতিকে সেইকাৰণে 6খন হ'ব। অপশ্যনত যিহেতু 6খন নাই, গতিকে আমি 7খনেই দিব লাগিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল, তলৰ কোনটো পদ্ধতি ভাৰতবৰ্ষৰ সংসদৰ কাৰ্যক্ৰমণিকা পৰিচালনাৰ ক্ষেত্ৰত ব্যৱস্থিত নহয়? এইটো হ'ব ফিলিবাষ্টাৰ। উত্তৰ পূব পৰিষদত ছিকিম অন্তৰ্ভুক্ত হোৱা চনটো হ'ল, উত্তৰ পূব পৰিষদত ছিকিম অন্তৰ্ভুক্ত হৈছিলে 2002 চনত। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচী সম্পৰ্কত তলৰ কোনটো তথ্য শুদ্ধ নহয়? এই প্ৰশ্নটোত মোৰো কনফিউজ আছে। ইয়াত মোৰ মতে আটাইকেইটা হ'ব লাগে, গতিকে আপোনালোকে যদি জানে মোক কমেণ্ট কৰি জনাব। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ভাৰতীয় সংবিধানৰ ন্যায়িক সমীক্ষা অৰ্থাৎ জুডিচিয়েল ৰিভিউ ধাৰণাটো তলৰ কোনখন ৰাজ্যৰ পৰা ধাৰ কৰা হৈছে? জুডিচিয়েল ৰিভিউ ধাৰ কৰা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ভাৰতীয় নিৰ্বাচন আয়োগৰ মুঠ নিৰ্বাচন আয়ুক্তৰ সংখ্যা কিমান? মুঠ নিৰ্বাচন আয়ুক্তৰ সংখ্যা হৈছে 3জন। এজন চিফ ইলেকশ্যন কমিশ্যনাৰ থাকে আৰু 2জন লগত ইলেকশ্যন কমিশ্যনাৰ থাকে, মুঠ 3জন। তাৰ পিছৰ প্ৰশ্নটো হ'ল, বেংক হাৰ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো, যি হাৰত বাণিজ্যিক বেংকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা টকা ধাৰলৈ লয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ভাৰতীয় গণতন্ত্ৰৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো তথ্য শুদ্ধ? গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব, সংসদীয় গণতন্ত্ৰত ৰাষ্ট্ৰপ্ৰধান গৰাকীৰ নামমাত্ৰ কাৰ্যবাহক।
যিহেতু আমাৰ ভাৰতৰ গণতন্ত্ৰ হৈছে সংসদীয় পদ্ধতিৰ গণতন্ত্ৰ ইংলেণ্ডৰ নিচিনা আৰু ৰাষ্ট্ৰপতি হৈছে টিটুলাৰ হেড ৰিয়েল হেড নহয় গতিকে ডি নম্বৰটো শুদ্ধ হ'ব ভাৰতৰ কোনখন ৰাজ্য প্ৰথম ভাষাৰ ভিত্তিত গঠন কৰা হৈছিল প্ৰথম ভাষাৰ ভিত্তিত গঠন কৰা ৰাজ্যখন হৈছে অন্ধ্ৰ প্ৰদেশ তলৰ কোনটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্য নহয় আচলতে এই প্ৰশ্নটোত মোৰ অলপ কনফিউজ আছে আৰু মোৰ মতে আটাইকেইটাই শুদ্ধ বাণিজ্যিক বেংক বৈদেশিক মুদ্ৰাৰ ৰক্ষক এইটো RBIৰ ফাংচন হয় টকা ছপোৱা কাৰ্য ধাতু মুদ্ৰা জাৰি কৰা এইটোও হয় ঋণ নিয়ন্ত্ৰক এইটোও হয় গতিকে মোৰ মতে আটাইকেইটা শুদ্ধ কিন্তু ইয়াত আটাইকেইটা শুদ্ধৰ অপশ্যন দিয়া নাই তলৰ কোনটো সাংবিধানিক অনুষ্ঠান নিৰ্বাচন আয়োগ বিত্ত আয়োগ অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগ এই আটাইকেইটা হৈছে আমাৰ সাংবিধানিক অনুষ্ঠান গতিকে ওপৰৰ আটাইকেইটা শুদ্ধ দুই নম্বৰটো শুদ্ধ হ'ব তাৰ পিছৰ প্ৰশ্নটো হ'ল শূন্যভিত্তিক বাজেট প্ৰয়োগ কৰা প্ৰথম দেশখন হ'ল ভাৰত আৰু অসমৰ শূন্যভিত্তিক বাজেট জিৰ' বেছড বাজেট প্ৰথম আৰম্ভ কৰা হৈছিলে আমাৰ ছিকিমত কোন চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাৰ শ্ৰেণীবিভাজন ধাৰণা অৰ্থাৎ M1, M2, M3 আৰু M4 প্ৰৱৰ্তন কৰে এইটো প্ৰথম প্ৰৱৰ্তন কৰিছিলে 1977 চনত গতিকে আমাৰ এইখিনি আছিলে গতিকে থ্যাংক ইউ ভেৰি মাছ থ্যাংকছ ফৰ ৱাচিং